কেইদিনমানৰ পৰা কি হৈছে ফেচবুকটোত বুজি পোৱা নাই, খুলিব নোৱাৰাই গৈছে। একফালে ফ্ৰম আছাম, একফালে JSB আৰু একফালে চুকুৰ আলি। ফ্ৰম আছাম বোলা এই চেনেলৰ স্বত্বাধিকাৰী যিজন অনাৰ জাহিদ নে কি নাম, চুকুৰ আলি কিবা এটা ভিডিঅ' বনাইছে, তাতে যাই পেলাই ইমান বেয়া বেয়াকৈ ক'ব লগা কোনো কথা নাই। সি একো বেয়া ভিডিঅ' বনোৱা নাই, যাৰ যি মন যায় কৰি আছো, কৰি থাকিব দি তাক। অসমীয়া চিনেমা এখন যে কেইদিনমান আগত ইমান বেয়াকৈ বনাইছিল হলত, মাই দেউতাৰ লগত, ভাই ভণ্টিৰ লগত, ফেমিলিৰ লগত চাব নোৱাৰাকৈ বনাইছিল, তাতে কিয় মাত নিদিলি? তাতেও মাত দিব লাগিছিল কিবা এটা। চুকুৰ আলি ভাল চিনেমা এখন বনাই আছে বা যিয়ে নবনা, সেই চিনেমাখনতকৈতো হলত যোনখন ৰিলিজ কৰিছিল সেইখনতকৈতো ভাল বনাই আছে, সেইখনতকৈতো বেয়া বনাই, ফেমিলিৰ লগত চাব নোৱাৰাতো বনাই থকা নাই। খালি TRPৰ কাৰণে, ভিউজৰ কাৰণে, যিকোনো আৰু কথা। কেইদিনমান লাগিলে JSBৰ লগত, তাৰ পৰাই হ'ল এইবাৰ চুকুৰ আলিৰ লগত। কণ্টেণ্ট শেষ নেকি তোৰ মানে গোটেইখিনি? যদি ইমানে চেলেঞ্জ কৰিব যায়, ইমানে সমাজ সংস্কাৰ হ'ব যা, তেতিয়াহ'লে এটা কাম কৰ, JSBCটো চেলেঞ্জ দিছে ন তোক, গাড়ীখনক লৈ হাঁহা কাৰণে তোক চেলেঞ্জ কৰিছিল, 40 লাখ টকা দি তোক পানীত ভৰোৱা গাড়ী এখন চলাই দিম দে, নহ'লে তই এখন তাত দৰেকৈ বনাই দেখা। সেইটো বনবা নোৱাৰা, তইতো নোৱাৰাহে বনাবা, আহিব নালাগে। যিটো কাম মানুহে কৰিব নোৱাৰে, নিজে কৰিব নোৱাৰা, সেই কামটোক লৈ বেলেগে কৰিলেও হাঁহিব নালাগে কোনোদিন। ভাল বুলি ভাবিছিলোঁ, তোৰ চেনেলটো চাইছিলোঁ মই, ভাল লাগিছিল, কিন্তু গম পালোঁ এতিয়া আৰু মানে কি গম পালে সেনেকৈ ভিডিঅ' বনাই থাকিলে ভিউজ নাপায়। ইয়াৰ কথা তাৰ লগত, তাৰ কথা তাৰ লগত সেনেকৈ পাত পেলাব, তেতিয়াহে ভিউজ গিলে পাবি। চুকুৰ আলিৰ লগত লাগিলে সেইদিনা, চুকুৰ আলিওতো চেলেঞ্জ দিছে এটাই, কোনোবা এটাই ফোন নম্বৰ সহকাৰে দিছে, যা ধুবুৰী গিলি যা একবাৰ লগ কৰি কথা পাতিয়া, চেণ্ডেলো মালা দি থৈ অকাত লাগব, অকাত। এবাৰ আকৌ অকাতৰ কথা এইটো নকবি, পইচাক লৈ মই অকাত কোৱা নাই, একো কোৱা নাই। যদি এনেকৈ লাগব খোজা তেতিয়াহ'লে চেলেঞ্জটো একচেপ্ট কৰিব পাৰিব লাগে, সেনেকৈ লাগ। JSBক বোলে ব্লক কৰি দিলি, কিয় ব্লক কৰিলি? সেইটো চেলেঞ্জটো একচেপ্ট কৰ তাৰ। হয় তাত দৰকৈ এখন বনাই দেখা, নহ'লে সিটো পানী দি ভৰা, মানে পানী দি চলা গাড়ী এখন বনাই দিম বুলি কৈছে ন তোক, সেইটো চেলেঞ্জ একচেপ্ট কৰ। আৰু এটা কথা চাওঁ ভাই, তোক মই এটা কথা কওঁ, মানুহক সহায় কৰিছে ভাল লাগে, কিন্তু তহঁত কেইটামান আছে সহায় কৰা ভিডিঅ'ৰ বাবে, ভিউজৰ বাবে। মানুহক এনেকুৱা লাগে তহঁতক চাই মানে ভিডিঅ'টো কৰিবৰ কাৰণে তহঁতে সহায় কৰিব গৈছে নেকি? আমি সহায় কৰা নাই কাকো, আমাৰ তাতে ফটো নাই, আমাৰ ভিডিঅ' নাই, কিন্তু ছ'চিয়েল মিডিয়াত আপলোড কৰি আছোঁ, আপলোড কৰি কৈ আছোঁ যে এনেকৈ সহায় কৰিছোঁ অমুকজনক। 2008ত আমাৰ ঘৰত নিজৰ বানপানী উঠিছিল, নিজৰ ঘৰত, তেতিয়া গম পাইছিলোঁ কষ্ট কেনেকুৱা পানী আহিলে। তাৰপিছত পানী অহাৰ পৰা মানুহক সহায় কৰি আছোঁ যিখিনি পাৰোঁ নিজে, কিন্তু ভিডিঅ' বনাই ফটো মাৰি আপলোড কৰি কৈ থকা নাই একজনক সহায় কৰিলোঁ, অমুক দিলোঁ, ফহুক দিলোঁ, কিবা কিবি দিলোঁ, নকওঁ। নিজৰে কিবা লাজ লাগে ক'বৰ কাৰণে। দে অলপ ভাবি চাবি, একজনক সহায় কৰিছে, দুইজনক সহায় কৰিছে, কিন্তু এনেকুৱা লাগে এই কেইদিনমান আগত ৰাস্তাই বিস্কুট নে কিবা বিলাইছে, সেইটোক ভিডিঅ' বনাই পেলাই দিব লগা কি কথাটো আছে? মানে মানুহক সহায় কৰে, ভিডিঅ' বনাবৰ কাৰণে মানুহক সহায় কৰে নেকি? ভিডিঅ' বনাবৰ কাৰণেহে সহায় কৰে মানুহক। ভিডিঅ' এটা নবনাকৈ সহায় কৰিছোঁ, একো অসুবিধা নহয়তো। কাৰোবাক কিবা এটা বস্তু দিবি, সেইটোক লৈ পেলাই ভিডিঅ' কৰিবি, সেইটোক লৈ পেলাই ফটো আপলোড কৰি থাকিবি, অমুকক অমুক দিলোঁ আজি, অমুকক ফহুক দিলোঁ আজি। ডাঙৰকৈ ক'লি চব কথা সঁচাই নহয়। ইমানে যদি সমাজৰ হকে কাম কৰিব মন আছে, ভুল কোনটো শুদ্ধ কোনটো সেইটো বিচাৰ কৰা বিবেক থাকিব লাগে। JSBক সেইদিনা কিবা কিবি ক'লি, সি ভুল কৰিছিল, সিগিলা ভিডিঅ' বনাইছিল, সি ভুল কৰিছিল, তাৰপিছত ডিলিট কৰিছে, সি চেনেলৰ পৰা ডিলিট কৰা বুলি কৈছে। মই কোৱা নাই সি শুদ্ধ, তাৰো ভুল আছে, সি সিগিলা বনাইছিল। তাৰে পিছত কিবা কিবি বকিলি হ'ল, গাড়ীখনক লৈ খাইলি। চা ভাই এটা কথা কওঁ, যিটো বস্তু মই কৰিব নোৱাৰোঁ
বেলেগে কৰিলেও তাক হাঁহিবই নালাগে। এনেকুৱা গাড়ী এখন তই বনাইছ কমচে কম পাৰিবি? মই পাৰিম? নৰো। তও নৰা। আৰু সিটো কৈছে তোক যে পানীত ভৰোৱা গাড়ী মানে পানী দি চলা গাড়ী এখন তোক বনাই দিম, যদি তই পাৰা পইচা দে, চেলেঞ্জটো একচেপ্ট কৰ তাৰ লগত। পাৰিবি জানো? নৰা সেইখিনি কৰবা। একচেপ্ট কৰ চেলেঞ্জটো যদি পাৰা। এই চেলেঞ্জ কৰছে না তোৰ লগত, চেলেঞ্জটো একচেপ্ট কৰ। দে পইচা দে, তাক বনাই দিব সি। এনেকুৱা নহয়, এইবিলাক বন্ধ কৰ, হ'ল আৰু কিমান কৰিবি? ভিউচৰ কাৰণে ভিডিঅ' বনাবি, কাৰোবাক 2-1 টকা দি পেলাই কিবা অলপ বস্তু দি ভিডিঅ' কৰিবি। হৈছে এইবিলাক বন্ধ কৰ। তহঁতৰ কাজিয়া চাবৰ কাৰণে আমি ফেচবুকটো নখোলোতো। আজি তাৰ লগত, সিও তোৰ লগত, আৰু কোনোবা এটাৰ লগত, এইবিলাকে। মই কোনো ইউটিউবাৰ নহয়, মই কোনো একো নহয়। ফুল্লি অশান্তি পাওঁ, ফেচবুকটো ফুল্লি এইবিলাক আহে কাৰণে অশান্তি পাওঁ কাৰণে ভিডিঅ' যোগেদি তহঁতক কৈছোঁ মই কথাখিনি। মই কোনো ইউটিউবাৰ নহয়, মই কোনো সাংবাদিক নহয়, মই একো নহয়। অশান্তি পাওঁ কাৰণে কথাখিনি কৈছোঁ, বেলেগ একো নহয়।